হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আৰু আজি মই এয়া ৰাতিৰ বাবে যোগাৰ কৰি আছোঁ। তো আজি চিকেন বনাই আছোঁ। এয়া চিকেন লৈছোঁ আৰু মই এইখিনি কাটি থৈ দিছোঁ। পিঁয়াজ, বিলাহী, জলকীয়া আৰু অকণমান গৰম মছলা। আৰু ৰাতি বুলি কৈছোঁহে, কিন্তু চাওকচোন বাহিৰত পূৰা পোহৰ হৈ আছে। কিন্তু তথাপিও এনেকুৱা লাগে ন, মানে এতিয়া ৰাতি হৈছে কিন্তু খানা বনাবলৈ আহিছোঁ, পূৰা দিন হৈ আছে। ঠিক আছে বাৰু, মই বেছি কথা নকওঁ, এতিয়া মই বনাব লওঁ। আৰু এয়া মই তেলখিনি দি লৈছোঁ, অকণমান গৰম হ'ব দিছোঁ। আৰু জানেনে, এই ষ্টেইনলেছ ষ্টিলত বনালে নাজানো ইমান বেছি গৰম হৈ যায় পতাতকৈ, মানে তৎক্ষণাত বহুত বেছি গৰম হৈ যায়। বহুত বেছি ধোঁৱা ওলাইছে আৰু মানে এটা বস্তুৱে ভয় লাগে, যেতিয়া বহুত বেছি ধোঁৱা ওলাই একদম আমাৰ ইয়াতে ফায়াৰ এলাৰ্ম বাজি যায়। তো মই সেইকাৰণে দৰ্জাখন বন্ধ কৰি থোৱাৰ কাৰণে বেছি ধোঁৱাটো মানে মোৰ চকুত লাগিছে। আৰু এয়া জানেনে, মই তিল আনিছিলোঁ। এই তিলখিনি ভাবিছোঁ ফ্ৰাই কৰি, মোক লগৰ এজনী কৈছিলে মানে ব্ৰেষ্ট ফিডিং কৰাই থাকিলে তিল খালে ভাল হয়। তো সেইকাৰণে মই তিলখিনি অকণমান ফ্ৰাই কৰি খাই থাকিম বুলি ভাবিছোঁ। আৰু ক'বচোন, মানে ব্ৰেষ্ট ফিডিঙৰ কাৰণে কি কি বস্তু খালে ভাল হয়। আৰু আজিকালি মই বহুত বেছি বডি পেইন এনেকুৱা মই অকণমান অনুভৱ কৰিছোঁ, কিন্তু মই কেলছিয়াম টেবলেট সকলোখিনি খাই আছোঁ। কোনোবা যদি ব্ৰেষ্ট ফিডিং মানে কোনোবাই চাই আছে, তেতিয়াহ'লে মোক প্লিজ জনাব কি খালে ভাল হয়। তো এয়া মই এতিয়া অমিতা খাব লৈছোঁ, কাৰণ অমিতাটো মই দিনত খাব টাইমে নাপালোঁ। তো ভাবিছোঁ এতিয়া অকণমান খাই লওঁ। এয়া এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি মোৰ ফ্ৰাই হৈ গ'ল, আৰু এতিয়া মই বিলাহীখিনি দি দিম। তাৰপিছত এয়া মই আদা নহৰু যিটো ৰেডিমেড পায় সেইটো দিম। আগতে মই কিন্তু যিটো আদা নহৰু আমি নৰ্মেলি যিটো পিচি দিব পাৰি, সেইটো বেছি ভাল হয়। কিন্তু এতিয়া আৰু মই সেইবোৰ সময় নাই, তো সেইকাৰণে মই এনেকুৱা ৰেডিমেড আনি লৈছোঁ আৰু সেইটোৱে মই দিওঁ। তো এতিয়া মই অকণমান বেবীক চাই আহোঁ। বেবীনো কি কৰি আছে, দেউতাকৰ লগত থৈ আহিছোঁ। ধুনীয়াকৈ অভিজিতে চাই থাকে যেতিয়া মই খানা বনাই থাকোঁ, বা কেতিয়াবা অভিজিতে খানা বনায়, তেতিয়া মই ধুনীয়াকৈ চাই থাকোঁ। আৰু সি কি কৰি আছে মই দেখাম। দেখিলেনে ধুনীয়াকৈ সি তাতে থাকে। তাক মই বেছি ইমান মাত দি নাহিলোঁ, নহ'লে সি কান্দিব আৰু মোৰ খানা বনোৱা নহ'ব। সেইকাৰণে মই তাক এনেই দূৰতে ভিডিঅ'টো ধুনীয়াকৈ কৰি, সি মোক চাইছে বাৰু, গুচি আহিব। এতিয়া মই বনাই দিওঁ। এয়া এতিয়া বিলাহীখিনি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি মই মানে ৰান্ধি থাকিম, আৰু যেতিয়া তেলটো আৰু বেছিকৈ ওলাব, তাৰপিছত মই মাংসটো ইয়াতে দি দিম। দেখিছেনে, চুলিখিনি অলমষ্ট দীঘলেই হৈ গ'ল। মই যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ, তেতিয়া মই পূৰা বইজ কাট টাইপ দি দিছিলোঁ। কাৰণ ইয়াতে ইমান ঠাণ্ডা হয়, মই সেইখিনি মানে ভাবিছিলোঁ যে মই অল্টাৰনেট ডে চুলি ধোওঁ। তো মানে মই ভাবিছিলোঁ যে মই এনেকৈতো ধুব নোৱাৰিম, কাৰণ ঠাণ্ডা হয়। সেইকাৰণে মই কাটি দিছিলোঁ। এতিয়া দীঘল হ'ল, কিন্তু ভাবিছোঁ এইবাৰ অসম যেতিয়া যাম, ঘৰত যাম, তেতিয়া মই হেয়াৰ কাট কৰিম। আৰু চুটিকৈ নকৰোঁ বাৰু, দীঘলকৈয়ে ৰাখিম। আৰু তাকে ভাবিছোঁ, কাৰণ দীঘলকৈ মোৰ ভাল লাগে, আগতেও মই ৰাখিছিলোঁ। আৰু ইয়াতে হেয়াৰ কাট বহুত বেছি কষ্টলি হৈ যায়। নৰ্মেল হেয়াৰ কাটে মানে বহুত বেছি হয়। আৰু ভাবিছোঁ কি, যিমানে যি নহওক মোৰ অসমত হেয়াৰ কাট কৰিলে ভাল লাগে। আগতে পুনেত কৰিছিলোঁ বাৰু, কিন্তু অসমতে এতিয়া মই কাটিম বুলি ভাবিছোঁ। চাওক, আৰু মোৰ এয়া বনি ধুনীয়াকৈ হৈ আছে। এয়া গৰম মছলা, অলমষ্ট তেল ওলাইছে। এতিয়া মই মাংসখিনি দিব পাৰিম আৰু।
মানে বিলাহীখিনি যেতিয়া ধুনীয়াকৈ গলি যায় তেতিয়া বেছি ভাল হয়। আৰু মানে কি হ'ল, মই যেতিয়া অসমৰ পৰা আহিলোঁ তেতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰটো আনিব পাহৰি থাকিলোঁ। আৰু ইয়াতে মই কিনিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰ, কিন্তু নাজানো একদম ভাল নহয়। সেইকাৰণে ভাবিছোঁ এইবাৰ নেক্সট গ'লে মই ঘৰৰ পৰা লৈ আহিম গ্ৰাইণ্ডাৰটো। সেইকাৰণে মই যিমান পাৰোঁ মই ইয়াতে এনেকৈ চলাই আছোঁ আৰু এইকেইদিনৰ কাৰণে। নৱেম্বৰত মই ঘৰ যাম যেতিয়া, তাৰপিছত মই আহোঁতে লৈ আহিম। এতিয়া মই চিকেনখিনি দি দিম ইয়াত। এয়া ধুনীয়াকৈ চিকেনখিনি দি দিছোঁ। আৰু আজি মই গ্ৰেভি টাইপ বনাম, মানে অভিজিতে কৈ আছে মানে যে গ্ৰেভি টাইপ বনাব লাগে। এদিন মই বনাইছিলোঁ, বহুত ধুনীয়া হৈছিলে। নাজানো আজি কেনেকুৱা হয়, কেতিয়াবা যেতিয়া আমি বনাম বুলি ভালকৈ ভাবোঁ তেতিয়া কিবা এটা বেলেগেই হৈ যায়। আৰু এদিন বৰ ধুনীয়া হৈছিলে সঁচাকৈ। তো আজি মই সেই ষ্টাইলতে বনাই আছোঁ, চাওঁ কেনেকুৱা হয়। ভাল হ'লে ভাল লাগিব। তো এয়া ধুনীয়াকৈ মাংসখিনি পূৰা হৈ আছে। আৰু মই ইয়াতে আজি বেছি পানী নিদিওঁ, মানে যিমান এনেকৈ থাকিলে বহুত বেছি ধুনীয়া লাগে, গ্ৰেভিটো মানে ধুনীয়া হয়। আৰু যিসকল ভেজিটেৰিয়ান হয় প্লিজ বেয়া নাপাব। আৰু আজি মই এনেই মাংসৰ ওপৰতে মানে চিকেন ৰেচিপি এটাই জাষ্ট দি আছোঁ, তো প্লিজ স্কিপ কৰিব। তো ইফালে চিকেন অলমষ্ট ৰেডি হৈ আছে। আৰু অভিজিতৰ বোলে ইয়াক খাবলৈ মন গ'ল, চিকেন উইংছ আনি থৈছিলোঁ। তো এয়াও খাই ভাল লাগে। তো এয়া উলিয়াই থৈ দিলোঁ, অকণমান ফ্ৰিজাৰত আছিল ন। এতিয়া মই তাৰপিছত এইখিনি ফ্ৰাই কৰি দিব লাগিব। মই অকণমান জাষ্ট পানী দিছোঁ, আৰু বেছি মই পানী এতিয়া নিদিওঁ। আৰু অকণমান 5-10 মিনিট মই ৰাখি মই চিকেনটো বন্ধ কৰি দিওঁ। আৰু এয়া যে উলিয়াইছোঁ, আপোনালোকে ভাবিব যে আমাৰ চিকেন আছে আকৌ ফ্ৰাই কিয় খায়। মানে কি হ'ল, আজি মঙলবাৰ এয়া বনাই আছোঁ, আৰু মানডেটো আমি খোৱা নহ'ল। মই শাওনৰ সোমবাৰে মই নাখাওঁ, তো মই বনাব দিয়া নাছিলোঁ। তাৰপিছত ছানডেও এনেকৈ মাছ খালোঁ, মানে হোৱাই নাই, চিকেন খোৱা হোৱাই নাছিলে। সেইকাৰণে হাজবেণ্ডে ক'লে যে 2 পিচ হ'লেও মাংস মানে ফ্ৰাই কৰি মই খাম। মই ঠিক আছে, মই নাখাওঁ বাৰু, কাৰণ মই এইখিনিৰে হৈ যাব। এইটো ফ্ৰাই বা এইটো চিকেন কাৰী মই খায়েই ভাল লাগে। এনেকুৱা বাহিৰৰ বস্তুবোৰ মোৰ ইমান এটা বেছি ভাল নালাগে, কিন্তু অভিজিতে বহুত বেছি ভাল পায় কাৰণে তাৰ কাৰণে মই এতিয়া বনাই দিছোঁ। ঠিক আছে, মই এতিয়া হ'ল, আৰু এতিয়া মই বন্ধ কৰি যাওঁ, কাৰণ বেবীয়ে সি মানে এতিয়া দিগদাৰ কৰি আছে। তো মই তাক লওঁ, আৰু যিখিনি এতিয়া ৰাইচটো অভিজিতে বহাই দিব, কাৰণ সি কান্দিছে যেতিয়া মই যাওঁ। আৰু ৰেডি। আৰু এয়া আমি এতিয়া ঢাকি ধুনীয়াকৈ থৈ দিওঁ। তো এইখিনি ফ্ৰাই, আৰু নেক্সট ৰাইচ বনোৱাটো অভিজিতৰ কাম, সেইখিনি সি বনাই ডিনাৰ ৰেডি। তো ঠিক আছে বাৰু, তো আজিৰ কাৰণে এয়াই আছিল। আৰু আপোনালোকে ব্লগবোৰ চাই যদি ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব। আৰু ঠিক আছে, বাই বাই, গুড নাইট।